বিদ্যাটো হ'ব কিন্তু সৰু গাড়ী তলৰ পঢ়াৰ কাৰণে যাত্ৰা কৰিব লাগিব পঢ়া কৰি দিব লৈ আহিছা সৰু গাড়ী কিন্তু ডাঙৰ হ'লে নালাগে আৰু ৰাহুটো ষষ্ঠ বছৰ এইটো সত্যেন্দ্ৰ যুগ হৈছে সত্যই একো কৰিব নোৱাৰে আৰু কিছুমান আকস্মিক দৃষ্টৰ পৰা মুক্ত কৰি ৰাখিব আকস্মিক আছে নে আমাৰ পঢ়া হাজাৰ বহু আশংকা সেইবিলাকৰ পৰা মুক্ত কৰি ৰাখিব অষ্টমপতি ৰবি সেইকাৰণে অলপমান চিন্তা কৰিব আপোনালোকে 8 মাহত অলপমান 8 মাহত আৰু 8 বছৰ জ্যোতিষ্ঠ আছে 8 মাহ আৰু 8 বছৰ অগ্নিত এক 8 মাহত যি দৃষ্টি নহ'ব তাৰ মানে দহ মাহত বাৰু এইটো কিবা জ্বৰ পাজে কিবা এটা কথা গতিকে 8 মাহত এটা এই যুদ্ধ জ্বলি যা এনেকৈ মাৰি দিবি যাই পেলাই চলিয়ে ঘূমাই তাতে পৰি দিয়ে একেমান চলি এইটো 8 মাহত এইটো হিচাপ হ'লেও একো নহয় অলপ কৰি জুই লাগিলে পুৰিবই কিন্তু হ'লেও অত্যন্ত বাৰু ডাঙৰ বিৰা নহয় বাৰু সেইটো কাৰণে হেৰি কৰিব নোৱাৰে আৰু ৰবিটো 7 মাহ 8 মাহ ৰবিটো ভাগ্যস্থানত আছে ৰবিটো ভাগ্যস্থান বৰ ডাঙৰ ভাগ্যৱতী নাৰী হ'ব ৰবিটো ভাগ্যস্থানত থাকিলে ডাঙৰ ভাগ্যৱতী নাৰী হয় যেতিয়াই বিয়া যায় যেতিয়াই নাথাকিলে তাৰমানে ভাল হ'ব আৰু ভাল ভাগ্য হ'ব কৰ্মস্থানবিলাক ভাল হ'ব কৰ্মবিলাক পাৰক লৈ অলপমান ইচ্ছাই নকৰে কাম কৰিব যিখিনি কৰিব সেইখিনি কৰিলে বৰ ধুনীয়া এনেই ইচ্ছাই নকৰে এই বুধটো আছে কৰ্মস্থানৰ বুধটো অকামিলা গ্ৰহ বুধে কাম কৰিব ইচ্ছা নকৰে কিন্তু চন্দ্ৰটো আছে চন্দ্ৰই কৰিব যিখিনি কৰে সেইখিনি বৰ ধুনীয়া আকৌ অতি সুন্দৰ আৰু একাদশপতি গ্ৰহ মঙল গতিকে মঙলে মঙল আৰু দ্বাদশপতি গ্ৰহ হ'ল বৃহস্পতি বৃহস্পতিও দ্বাদশত আছে বৃহস্পতি কেতু শনি স্থান পৰিৱৰ্তন কৰাব কৰিব গঢ়ি যোগেৰে য'ত জন্মিছে তাত নখে স্থান পৰিৱৰ্তন কিন্তু হেৰি দেউতাকে আৰু মাটি ল'ব আৰু মাটি কিনিব আৰু মাটি একাদশ মঙল এই মঙলে গোটাই মঙলে মাটি দে মঙলে মাটি দিবি এই চলি ভাগ্যনি মাটি ল'ব লাগিব সেই মাটি দিবি লগ্নটো লগ্নটো হৈছে মকৰ লগ্ন মকৰ লগ্নৰ মানুহবিলাক অলপ হেৰি ধৰ্ম কথা এইবিলাক বিশ্বাস কৰে এই অকণমান একতা ৰাখে হেৰি লগ্নৰ গ্ৰহৰ মানুহবিলাকে বিশ্বাস নকৰে সেইখন কিবা কৈছে দে বাদ দি বুলি ৰাখিটো তুলা ৰাখি হ'ব তুলা ৰাখি তাৰ মানে 16 নক্ষত্ৰৰ দ্বিতীয় চৰণত জন্মগ্ৰহণ কৰিছে 16 নক্ষত্ৰৰ নাম হ'ল নক্ষত্ৰ এই দুটা নক্ষত্ৰটো তৃতীয় চৰণত জন্মগ্ৰহণ কৰিছে ক্ষেত্ৰটো শনিৰ ক্ষেত্ৰত জন্ম হৈছে ক্ষেত্ৰটো শনিৰ ক্ষেত্ৰ পাইছে আৰু তাৰপিছতে আৰু এটা বৰ ভাল ঘোঁৰাটো চন্দ্ৰৰ ঘোঁৰা চন্দ্ৰটো ইয়াত পাপ হোৱা নাই গতিকে ভাল আৰু চন্দ্ৰ যদি পাপযুক্ত হ'ল হয় শুক্ৰ যদি পাপযুক্ত হ'ল হয় তেতিয়াহ'লে মানে এইটো ইমান ভাল নহয় সেইটো বেয়া বুলিও ক'ব হয় কিন্তু এতিয়া চন্দ্ৰ আৰু শুক্ৰ এটাও পাপযুক্ত হোৱা নাই বৰ ধুনীয়া পাপযুক্ত মাত্ৰ ইয়াৰ চলিটো বহুত দিনলৈ হাঁচি থাকিব দেই বহুত দিনলৈ হাঁচি থাকিব তাৰপিছত খেনটো হ'ল বুধৰ খেনত জন্ম বুদ্ধিমতী আৰু দণ্ডটো বুধৰ দণ্ডতে দীৰ্ঘজীৱিনী ভাল আৰু বুদ্ধিমতী গণটোৰ ৰাক্ষসগণ হৈছে তেওঁলোকে হয় ৰথত তুলে ৰাখি বাৰু ঠিকে আছে ৰথত তুলে ৰাখি কিন্তু আচলতে ৰাজ্য ক্ষেত্ৰত দন্ত্যাত্ব পৰিছে দন্ত্যাত্ব পৰাৰ কাৰণে মই ইয়াতে বৰ্গটো নাগবৰ কৰি দিছোঁ যেতিয়া অলপ খং উঠে তেতিয়া খং উঠিব স্থায়ী খং নহয় মানে বহুত দিন বহুত আমাৰ দীৰ্ঘজীৱী নহয় তাৰমানে কিছুমান মানুহে হেৰি নহয় এই বেয়া পাইছে সেই নামাতে বহুত দিনলৈ সেই নামাতে তেতিয়া সেনেকুৱা নাই বেয়া অলপ ভাল পালা
বৰ্ণটো বৈশ্য মানে বগাই হ'ব আৰু বৰ ধুনীয়া ধুনীয়া দেখনীয়া হ'ব দেই দেখনীয়া তাৰপিছতে যোগটো হৈছে এটা বৰুণ যোগ আৰু এটা দিহাগুৰি যোগ পাইছে দিহাগুৰি সাগৰ শূন্য দৰিদ্ৰতা গতিকে দুটা যোগ পাইছে সাগৰ এইটো আৰু এটা চতুচক্ৰ সিংহাসনী যোগ পাইছে চতুচক্ৰ সিংহাসনী যোগ সেইটো এটা বৰ ধুনীয়া যোগ চতুচক্ৰ সিংহাসনী শুনি আছো নিমিলিলে কিবা কৰিলে সিংহাসনী যোগ পাইছোঁ চতুচক্ৰ দুটা তুংগ পাইছে এটা হ'ল ৰাহুৰ তুংগ আৰু এটা হ'ল মানে এইটো তুংগ একেলগে পাইছে বাপে গাড়ী ল'ব লাগিব 4চকীয়া গাড়ী এই 2চকীয়া এই ৰাহুল তুংগ হ'লে মানে এই গাড়ী কিন্তু অলপ প্ৰতিবাদী মানুহ থাকিবা প্ৰতিবাদী মানে কোনোবাই ক'লে কথাটো অলপ প্ৰতিবাদী মানুহ যুক্তি লাগিব তই কিয় গৈছিলি কিয় তালৈ যদি গৈছিলি বোলে যাৰ কাৰণটো লাগিব এনেই নহয় আৰু এটা শূন্য যোগ পাইছে সেই শূন্য যোগটো ৰাজাধিৰাজ যোগ তাৰমানে বহুত ধনী হ'ব আৰু চন্দ্ৰতে ঢাবল চন্দ্ৰ সেই মানুহে আগবাঢ়ি দিব কি আনিব গুণতহে নাই ধুনীয়া গুণৰ মৰ বোধে সেইকাৰণে কৈছে কি কো বসন্ত ঈশ্বৰ গুণম ব্যক্তি কাক নবৃত্তি মানে পুলিহে বসন্তৰ গুণ জানে পুলি চৰাইহে জানে বসন্তৰ গুণ কিন্তু কাক নবৃত্তি কাউৰীয়ে নাজানে কাউৰীয়ে জানে নেকি সি নাজানে সেইকাৰণে তাৰ ভাল এই নিদি হেৰিয়ে লৈ যায় পুলিয়ে লৈ যায় জানে আৰু অস্থিটো বাঘৰ অস্থি বাঘৰ অস্থিটো বাঘৰ অস্থিটো বাঘৰ কিন্তু ভালৰ জন্মটো কিন্তু মুখত মুখত জন্ম হ'লে বাঘপত দুটা দীৰ্ঘজীৱী নাজানে সেইটো বৰ ধুনীয়া আৰু চতুৰ্লিংগ আৰু অষ্টতৰী মতে বুধৰ দশাত জন্ম আৰু বিংশুতৰী মতে বৃহস্পতিৰ দশাত জন্ম অষ্টতৰী দশাত বৰ ধুনীয়া নহয় এটা নাম হ'ল ৰোহিত